আজি মেডিকেলত থকা 9 দিন হৈ গ'ল আৰু 9 দিনত ইমান কষ্ট হৈছে আৰু আপোনালোকৰ আশীৰ্বাদ বহুত আছে আৰু আশীৰ্বাদত বিবেক অলপ সুস্থ হৈছে। আৰু যিহেতু মেডিকেলত আপোনালোকে জানে বিভিন্ন ধৰণৰ ৰোগী আহে আৰু দুৰ্ঘটনা হোৱাটো বহুত আহে পেচেণ্ট। আৰু আমাৰ যিটো চাৰ্জিকেলৰ যিটো ৰুমত মেল ৱাৰ্ডত এজন বয়োজ্যেষ্ঠ মানে বৃদ্ধ এজন তাত এডমিট হৈ আছে। বহুত দুখ লাগিলে, সেই বৃদ্ধজনৰ কোনো গাৰ্জেন নাই। ছুপাৰিণ্টেণ্ডেণ্ট ছাৰে দায়িত্ব লৈছে আৰু ডক্টৰসকলক ভাল কৰিবলৈ তেখেতে কৈছে যে এজনক ভাল সুস্থ কৰক। কোৱা শুনিছোঁ সেই যিজন বৃদ্ধ সেইজনৰ অৱস্থা পাতি বহুত ভাল বুলি কোৱা শুনিছোঁ। পুতেকহঁতে বোলে কিবা চাকৰি কৰে, হাগিজ পিন্ধাই দিব লগা হৈছে। চাওকচোন কিমান দুখৰ কথা। এই সৰহসজ্জাত পৰি আছে নিজৰ দেউতাক, তথাপিও নিজৰ সন্তানে অকণো লৰচৰ হোৱা নাই। আহিছিলে দেউতাকে বোলে এনেকৈ মাতিছিলে, তাত থকা সকলে কৈছে এবাৰো শুনো ওচৰলৈ নগ'ল। কেনেকুৱা দুখৰ কথা কওকচোন। মানুহজনক দেখি বহুত দুখ লাগিলে। নিজৰ সন্তান তুলিও যদি অন্তিম সময়ত নিজৰ সন্তানে যদি পিতৃ মাতৃক এবাৰ নাচায়, তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে কওকচোন। আজি বিবেকৰ লগত আজি মই বৰ্তাকক সপাই, তথাপিও মই দিনে ৰাতিয়ে কষ্ট কৰি তাৰ সুস্থ হোৱা কামনা কৰি আছোঁ। আপোনালোকে জানে মেডিকেলত থকা কিমান কষ্ট। বেডিঙত পৰি থকাতকৈও যিজন ব্যক্তিয়ে গোটেই কামখিনি কৰিবলগীয়া হয়, ৰিপৰ্টৰ পৰা ধৰি লৈ ৰিচিপ্ট কটা, দৰৱ অনা, ব্লাড টেষ্ট কৰা, ব্লাড দিয়া, সেইখিনি গোটেইখিনি যদি কাম কৰিবলগীয়া হয় বহুত কষ্ট হয়। এক নম্বৰ ফ্ল'ৰৰ পৰা 2 নম্বৰ ফ্ল'ৰলৈ যোৱা, আপ ডাউন বহুত কষ্ট হয়। মানে সেই বৃদ্ধজনে সৰহসজ্জা অৱস্থাত নিজৰ সন্তানক এবাৰ মুখখন দেখি পোৱা নাই। তাকো মেডিকেলত এডমিট হৈ আছে, ডক্টৰে ট্ৰিটমেণ্ট কৰি আছে। সেই মানে যিটো চিটত আছে সেই চিটৰ তলত লেট্ৰিন হৈ তলত লেট্ৰিন পৰি আছে। ইমান কষ্ট হৈছে। বৃদ্ধজনে কান্দি আছে, মুখত অক্সিজেন, হাতত স্লাইন, কিমান কষ্ট চাওকচোন। মানুহৰ জীৱনটোত যেন একোৱেই নাই। নিজৰ সন্তানে নিজৰ পিতৃক এবাৰ খবৰ ল'বলৈ অহা নাই, কি আচৰিত কওকচোন বাৰু। নিজৰ সন্তান তুলিছে, ডাঙৰ মানুহ কৈছে, চাকৰি পাইছে, তেনে ক্ষেত্ৰত নিজৰ সন্তানে দেউতাকক কিয় খবৰ ল'বলৈ অহা নাই। আজি বিবেকৰ লগত পিতৃ মাতৃয়ে যিমানখিনি কষ্ট কৰি আছে, অৱশেষত যদি পিতৃ মাতৃক যদি বিবেকে যদি ডাঙৰ হোৱাৰ পিছত ভাল মানুহ হোৱাৰ পিছত যদি নাচায় আৰু কি লাগিব কওকচোন। খাও নালাগিব নে বাৰু কওকচোন। আৰ্জিলে ফল ভুঞ্জিবলৈ পায়, কি বুলি ক'ম। আজি গোটেই মাত চাত ভাগি গৈছে, বহুত কষ্ট হৈছে। আজি 9 দিনত ভৰি দিছে, ব্ৰেইনত তেজ জমা হৈছিল আৰু এতিয়া অকণমান আৰাম পাইছে। আৰু ভৰিখন আৰু হাতখনৰতো ট্ৰিটমেণ্ট হোৱাই নাই, বহুত দিন লাগিব চাগে। তথাপিও আমি কষ্ট কৰি আছোঁ, সুস্থ হোৱালৈকে কষ্ট কৰিম। আপোনালোকে বহুত আশীৰ্বাদ কৰিছে আৰু সেই আশীৰ্বাদত সদায় আমি ঋণী হৈ থাকিম। আৰু মেডিকেলত বহুতে খবৰ ল'বলৈ আহিছে আৰু বহুতে মন্দিৰত চাকি দিছে, বহুতে আশীৰ্বাদ কৰিছে আৰু আপোনালোকৰ আশীৰ্বাদ কেতিয়াও নাপাহৰোঁ। আৰু মোৰ যি মনৰ কথা, যি ইয়াত আছোঁ, ইয়াৰ অভিজ্ঞতা আপোনালোকক কি বুলি ক'ম। আপোনালোকে যিসকলে মেডিকেলত আহিছে, যিসকলে মেডিকেলৰ গোটেইখিনি কাম কৰিবলগীয়া হৈছে অকলে, সেইসকলে বুজি পাব বহুত কষ্ট হয়। এটা ঘটনা হ'বলৈ 1 ছেকেণ্ড নালাগে, কিন্তু সেই ঘটনা হোৱা যিখিনি জখম, সেইখিনি ভাল হ'বলৈ বহুত দিন লাগে। আপোনজনৰ কষ্ট বেছি হয়। সেই গতিকে মাক দেউতাকৰ কথা সদায় শুনিব লাগে সন্তানে। আজি মাক দেউতাকৰ কথা নুশুনাৰ কাৰণে এইটো অৱস্থা। তথাপিও কপালত আছে বুলি আমি মানি লৈছোঁ। তথাপিও প্ৰত্যেক সন্তানে পিতৃ মাতৃৰ কথাটো শুনিব লাগে। যদি শুনে এনেকুৱা বিপদত কেতিয়াও নপৰে, গম পাইছেনে। এইটোৱে ক'লোঁ।